নমস্কাৰ বন্ধুসকল মোৰ এই চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মই এনেকুৱা এখন ঠাইত জন্ম ল'লোঁ যে যোনখন ঠাইতে শ্ৰীমন্ত শংকৰদেৱে পদৰ এনেৰে ৰঞ্জিত কৰিছিলে তো আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত একমাত্ৰ ঠাই এই চাঙিনী সত্ৰ এই চাঙিনী সত্ৰটো ক'ত বুলি ক'বলৈ গ'লে আপোনাৰ বিহপুৰীয়া বদতিৰ অন্তৰ্গত লাগাচু গাঁৱত আছে এই চাঙিনী সত্ৰটো এই লাগাচু গাঁৱৰ এই চাঙিনী সত্ৰৰ বিষয়ে আপোনালোকক এই ভিডিঅ'ত সম্পূৰ্ণৰূপে জনাই আছোঁ তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক শ্ৰীমন্ত শংকৰদেৱে ক'ৰ পৰা আহি আমাৰ এই চাঙিনী সত্ৰত থিতাপি লৈছিলে ইয়াৰ আঁতিগুৰি জানিবৰ কাৰণে মই এই চাঙিনী সত্ৰৰে সত্ৰাধিকাৰ বাপ শ্ৰী যোগেন্দ্ৰ লাগাচুৰ পৰা জানিব বিচাৰিম বাপ কৈ দিয়কচোন বাৰু এইটো অলপমান কৃষ্ণ এইটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 1522 খ্ৰীষ্টাব্দত আহি সেই চাঙিনী সত্ৰতে ৰৈছিল 4 মাহ কাল ইয়াতে চাং পাতি থাকি গুৰু ধৰ্ম প্ৰচাৰ কৰি তেখেতসৱে নাম ধৰ্ম প্ৰচাৰ কৰি আছিল আৰু তেখেতৰ হেৰিত আনিদ্যতে সেইদিনাখনৰ পৰাই সেই চাঙিনী সত্ৰভাগ অমুক ৰাইজে সেৱা উৎসৰ্গা কৰি আজি পৰ্যন্তলৈকে জীয়াই ৰাখিছে মানে শ্ৰীমন্ত শংকৰদেৱে ক'ৰ পৰা আহি মানে ইয়াত থিতাপি ল'বলগীয়া হ'ল ইয়াত মানে যেতিয়া তাত হেৰিত বৰদোৱাত যেতিয়া কছাৰীৰ লগত যেতিয়া তেখেতসকলে কাজিয়া হয় তেতিয়া ব্ৰহ্মপুত্ৰ পাৰ হৈ আহি গাগমত ৰ'ল ৰৌতাত ৰ'ল তাৰ পৰা গাংমৰ পৰা আহি এই চাঙিনীত 4 মাহ কাল ৰ'বলগীয়া হ'ল ইয়াৰ পৰা উজাই গৈ দৰত দুৱাখাট বেলগুৰি পাৰ হৈ তাতেই ধৰ্মবস্তু প্ৰচাৰ কৰি আছিল ইয়াতে চাঙিনী সত্ৰতে মানে ইয়াৰ ওচৰতে ৰামী বিল আছিলে বুলি কৈছে এই ৰামৰামী বিলৰ বিষয়ে অলপ কওকচোন ৰামৰামী বিলখন এনেকুৱা হ'ল মানে ইয়াত গুৰুজনা ইয়াত চাং পাতি আছিল ইয়াৰ অকণমান আগত ৰামৰামী এটা পুখুৰী আছিল তাৰ কাষতে ৰাম গুৰুসকল কিছুমান ভকত তাত আগবাঢ়ি টকাৰ কাৰণে তাৰ পৰা ৰাম নাম গাই গুৰুজনাক ইয়াত সেৱা কৰি আকৌ তালৈ ঘূৰি যায়গৈ সেইকাৰণে ৰাম নাম সেই হেৰি নাৱেৰে ৰাম নাম গাই ঘূৰি ফুৰাৰ কাৰণে সেই জানটোৰ নামেই হ'ল ৰামৰামী জান ইটো আগত থাকিলে ইয়াৰ পৰা গৈ সেই কখন্দগুৰি গাঁৱৰ কিনাৰত যেতিয়া ৰামৰামী বিল তাতেই ৰাম গুৰুসকল কেইবাজনমান ভকত তাত আছিল তাৰ পৰা আহি ইয়াত গুৰুজনক সেৱা কৰে আকৌ নাৱেৰে তালৈ ঘূৰি গৈ আকৌ থাকেগৈ বহাত সেইকাৰণে সেই জেগাটো ৰাম নাম গাই তেখেতসকলে আহে আৰু যায় সেইকাৰণে নাৱত উঠি ৰাম নাম গোৱাৰ কাৰণে ৰামৰামী জান বুলি নামাকৰণ কৰা হয় বাবে ঠিকেই কৈছিলে এতিয়া মোৰ ওচৰত আছে অসমৰ প্ৰায়ভাগ মানুহে তেখেতক চিনি নোপোৱা মানুহেই নাই তেখেত হৈছে এজন পাঠক তথা পদ্মেশ্বৰ বৰা বাপ এই পদ্মেশ্বৰ বাবৰ পৰা জানিব বিচাৰিম যে এই চাঙিনী সত্ৰৰ ওচৰতে মানে ইয়াতে চাঙিনী বিল নামেৰে এখন বিল আছিলে এই বিলটোৰ মানে বিষয়ে কওকচোন বাৰু গুৰুজনাই যেতিয়া 1822 চনত ইয়াত প্ৰতিষ্ঠা কৰে তেতিয়া বানপানী আছিল তেওঁ উজনি অসমত প্ৰচাৰ কৰিবলৈ আহি বানপানীৰ কবলত পৰাৰ কাৰণে তেওঁ ইয়াতে চাং পাতি পেলাই ধৰ্ম প্ৰচাৰ কৰিছিলে এই ধৰ্ম প্ৰচাৰ ইয়াত 4 মাহ দিন কৰাৰ পাছত ইয়াতে যিসকল মাছমৰীয়া যিসকল কৰ্মকৰ্তা সেইসকলে আহি পেলাই এই গুৰুজনে ইয়াতে শৰণাপন্ন হৈছিল সেইকাৰণে ইয়াৰ নাম কোনটো কৈছিলে চাঙিনী বিল বুলি পেলাই প্ৰখ্যাত হয় সেই কালৰ পৰাই চাঙিনী চাং পাতি পেলাই ইয়াত ধৰ্ম প্ৰচাৰ কৰিছিল কাৰণে এই স্থানখনৰ নাম হ'ল চাঙিনী থান আৰু চাঙিনী বিল আৰু ইয়াত এতিয়া আমাৰ যিজন সত্ৰাধিকাৰ ইয়াত যোগেন্দ্ৰ লাগাচু তেওঁ এজন অসমৰ চিনাক্ত যথেষ্ট জনা শুনা এজন ব্যক্তি তেওঁ ৰাজ্যিক বঁটা প্ৰাপ্ত এজন বিষয়ববীয়া ব্যক্তি এতিয়া তেওঁৰ প্ৰচেষ্টাত আজিকো প্ৰতি বৃহস্পতিবাৰে ইয়াত ভাগৱত চৰ্চা হৈ থাকে বিভিন্ন প্ৰান্তৰ পৰা আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি এই বৃহস্পতিবাৰত ইয়াত অংশগ্ৰহণ কৰে সেই উপলক্ষে আমিও আহি এই জেগাতে বৃহস্পতিবাৰে কেতিয়াবা পৰাপক্ষত আহি আমি সহযোগিতা আগবঢ়াওঁ আৰু গুৰুজনাৰ যি ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ এই প্ৰসাৰৰ ওপৰত লক্ষ্য ৰাখি আমিও ইয়াতে অংশগ্ৰহণ কৰি আমি ভাল পাওঁ গতিকে যিহেতুকে আমি ভাল পোৱাৰ উপৰিও এই এলেকাৰ যিসকল অনাশিক্ষিত ব্যক্তি এইসকলক অকণমান
উদগনি দিবৰ কাৰণে আমাক সত্ৰাধিকাৰ প্ৰভুজনে আহ্বান জনাই সেই মৰ্মে আমি আহোঁ। আহি পেলাই আমি আমাৰ শক্তি অনুসাৰে যিকণ পাৰোঁ সেইকণ আমি প্ৰসাৰ অব্যাহত আজিকো প্ৰতি ৰাখিছোঁ। কৃষ্ণ। আকৌ যোগেন্দ্ৰ বাপুৰ পৰা জানি বিলৰ চাঙিনী বিলত মানে ইয়াৰ কিবা ঐশ্বৰিক শক্তি আছিল বুলি কৈছে। এই ঐশ্বৰিক শক্তিৰ বিষয়ে কওকচোন বাৰু। এই শৈশৰী বিষয়ত আমি ক'বলৈ গ'লে প্ৰত্যেকটা আহিন মাহত ইয়াত টিলিঙা অংক গদা নিজে বাজি উঠে। পূৰ্বপুৰুষৰ পৰা আজি পৰ্যন্তলৈকে আহিন মাহত প্ৰত্যেক বছৰেই তাৰমানে অংক গন্তা এইবোৰ বাজি উঠে। এইবোৰ আমি ওচৰ পাজৰে স্বচক্ষে শুনিবলৈ পাওঁ। আমি সচৰাচৰ শুনিবলৈ পাইছোঁ যে এই চাঙিনী সত্ৰতে ইয়াত পদশিল মানে উদ্ধাৰ হৈছিলে বুলি কৈছে। মানে এইটোনো কি আছিলে মানে পদশিল? মানে এতিয়া বৰ্তমান ক'ত আছে সেইটো মানে পদশিলটো? এই পদশিলখিনি আমাৰ চাগিনী বিলৰ কাষতেই আছিল। অলপ অপৰিষ্কাৰভাৱে ৰাখিছিল, কিন্তু পাছত গম পালে যে এইখিনি শিলাপথ গছকি অকণমান লেতেৰা কৰোঁতে অকণমান আমাৰ গোটেই গাঁওখনৰ এটা দুৰ্ভিক্ষ আহিছিল। এটা মানিমৰক এটা দিন আহিছিল। তেতিয়া সপোনতেই কৈছিলে দুই এজনক যে আপোনালোকে গুৰুজনাৰ সম্পত্তিভাগ যতনে ৰখা নাই। বিলত কাপোৰ চাপোৰ ধুই পিনি এই শিলৰ ওপৰত দিনত পানীত নামি যায়গৈ, ৰাতিত নিজে উঠি আহে। এই শিলাপথৰো ইতিবৃত্তি বা অলৌকিক এটা শক্তি আছিল। গতিকে এই শিলাপথখন আমি ইয়াত নাৰাখি আমাৰ ককা পিতামহসকলে অদৌ বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ বাপজনক মাতি আনি একেবাৰে গায়ন বায়ন জোৰাই ইয়াৰ পৰা বেলগুৰি সত্ৰলৈ উঠাই নি পিনি লাকুটিডাল আৰু শিলাপথখিনি তাতে সংৰক্ষণ কৰি এতিয়াও ৰাখি থৈছে। গতিকে আমি সময় সাপেক্ষে এটা অজাতিলৈ গৈ পিনি আমি সংৰক্ষণ কৰি আমাৰ চাগিনী সত্ৰলৈ আনিব বিচাৰোঁ। মানে সেই শিলাপথটো ইয়াৰ চাঙিনী সত্ৰলৈ আনিব বিচাৰে। তাকে আমি আলোচনা কৰি আছোঁ যে আমি সংৰক্ষণৰ এটা ঘৰ বনাই পিনি আমি এই শিলাপথখিনি আমি সত্ৰাধিকাৰৰ পৰা বিচাৰিমগৈ, বেলগুৰি সত্ৰৰ পৰা। হয় হয়, সঁচাকৈ এইখন চাঙিনী সত্ৰত এই শিলাপথটো ইয়াত আনি থ'ব লাগে, কাৰণ বিভিন্ন ঠাইৰ পৰা মানুহ আহে, তেখেতে চাই যাব পাৰিব। মই বাপজনক চিনাকি কৰি নিদিলোঁ যে তেখেত আমাৰ গাঁৱৰে এজন পাঠক তথা অসমৰ বিভিন্ন ঠাইত তেখেতে ভাগৱত পাঠ কৰি আহিছে। বাপক ধন্যবাদ। বা এই চাঙিনী সত্ৰত যোনডোখৰত এতিয়া মণিকূট স্থাপন হৈছে, এই মণিকূটতে মানে জৰীব গছ এজোপা আছিলে বুলি কৈছে। এই জৰীব গছটোৰ বিষয়ে অলপ কওকচোন। মানে ইয়াতে বোলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চাং পাতি আছিলে বোলে, এই জৰীব গছজোপাৰ বিষয়ে অলপ কওকচোন। এই জৰীব গছজোপা আচলতে কিমান চনত আছিলে তাৰ জন্ম বৃত্তান্ত আমি নাজানো। মহাপুৰুষ গুৰুজনাই ইপিনে চাঙিনী বিলেদি আহি তাৰমানে এই গছজোপাতে নাওখন বান্ধিছিলে বুলি কথিত আছে। এই গছজোপাতেই মানে পূৰ্বপুৰুষৰ পৰা কিবা শংকৰধ্বনি তেনেকুৱা অলৌকিক মহিমা কিছুমান শুনিবলৈ পায়। আৰু সেই যিটো গছজোপা 93 মানে 93 চনত পচি গ'ল যদিও আজি পৰ্যন্তলৈকে সেই যিটো অলৌকিক মহিমাটো বিদ্যমান বুলি আমি ক'ব পাৰোঁ। গতিকে সেই গছজোপাৰ বৃত্তান্তটো সিমানে। এই গছজোপাৰ তলতে আগতে মানে এনেকুৱা নামঘৰ বা কিবা সত্ৰ স্থাপন কৰা নাছিল। এই গছজোপাৰ তলত মানে ধৰক গড়ৰ নিচিনা এনেকুৱা জুপুৰি গড়ৰ নিচিনা তলত মানে একো বন চন গজা নাছিল। এই গছজোপাৰ তলতে গোটেই অঞ্চলৰ মানুহে সেৱা শুশ্ৰূষা কৰি আছিল। গতিকে যেতিয়া গছজোপা পৰি যোৱাৰ পাছতহে আমি এই সত্ৰ নামঘৰখন স্থাপন কৰা হৈছে। হয়, মানে এই জৰীব গছজোপা সংৰক্ষণৰ কাৰণে নথলে নেকি অলপমান? জৰী গছজোপা সংৰক্ষণৰ কাৰণে এতিয়া তেখেতৰ বয়সৰ মতে তেওঁ মানে ইমান 300-400 বছৰ জীয়াই
এশত মানে নিজেই পৰি গ'লগৈ, কোনো ধুমুহা বতাহ নোহোৱাকৈ গছজোপা। হয়, এতিয়া আমি বাপৰ পৰা গম পালোঁ যে এই চাঙিনি সত্ৰৰ ইতিহাসটো। তো এই চাঙিনি সত্ৰৰ যেতিয়া নাছিলে, তো এই চাঙিনি সত্ৰৰ স্থাপন নোহোৱাৰ আগতে, তাৰ আগতে বোলে গাঁৱৰ এজন পুলিচ এজনে মানে এই চাঙিনি সত্ৰখনত মানে টিংপাত দুখিলা দি মানে তেখেতে এই নামঘৰ সত্ৰখন বনাইছিলে বুলি কৈছে। তো তেখেতক কি ক'ব মানে? সেয়া তেখেতে মানে যেতিয়া আমি 93 চনত যেতিয়া গছজোপা পৰি গ'ল, আমি 94 চনত এই এই পুলিচজন মোৰে এটা হৰিভকত আছিল, আটাই আছিল। তেখেতৰ নাম তেখেতৰ নাম শ্ৰী বিনন্দ লাগাছো। বিনন্দ লাগে। আমি বৰ্তমান ক'ত? বৰ্তমান তেখেত এতিয়া হেৰি আৰমতিত আছেগৈ। তেখেতে আমাৰ লগত আলোচনা কৰি আমি দুয়োজনেই তেখেতৰ ঘৰৰ পৰা দুখিলা টিং আনি ইয়াত আমি প্ৰথম স্থাপন কৰা হৈছিল। গতিকে সেই স্থাপন কৰাৰ লগে লগে আমি সকলো ৰাইজে সহযোগ কৰি এতিয়া ইমানটো পৰ্যায়লৈ উন্নীত কৰা হৈছেগৈ। কৃষ্ণ মানে অসম চৰকাৰৰ দ্বাৰা এতিয়া ডাঙৰ এতিয়া ঘৰ বনাই দিলে আৰু গুৰু ঘৰ। আমাৰ এই সত্ৰখনলৈকে সুদূৰ লখিমপুৰৰ পৰা এজন ফৌজী আহিছে, তেখেতে ইয়াতে শৰাই দিবলৈ। তেখেতে বৰ্তমান DSC কৰি আছে। দাদা আপোনাৰ কেনে? কৃষ্ণ জয়তে আমি সমস্ত আজি চাঙিনি সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুজনাকে প্ৰমুখ্য কৰি সমস্ত বাহ পাই সমস্তক আমি দৰ্শন পাই আমি নিজকে আজি আনন্দ আৰু কৃতাৰ্থ হৈছোঁ বুলি আমি উপভোগ কৰিছোঁ, ভাবিছোঁ। আৰু এইখিনি আমাৰ এই প্ৰভু ভগৱন্তই আমাৰ কৃপা, আৰু আমি আগলৈকে যাতে আমি এনেকৈ ভকত ভগৱন্তৰ আমি আশীষ পাই আমি চাঙিনি সত্ৰ আমি দৰ্শন কৰি আমি সমস্ত বাহ পাই সমস্তৰ যাতে কৃপা পাই থাকিব পাৰোঁ, চৰণ ধূলি ল'ব পাৰোঁ, আমি তাৰে কামনা কৰোঁ। আৰু এই চাঙিনি সত্ৰৰ আমি মানে লেখিকাসকলৰ আমাৰ গুৰু চৰিত্ৰ মতে আমি পাইছিলোঁ যে আমাৰ গুৰুজনাই বৰদোৱাত জন্মগ্ৰহণ কৰি তেখেতে ধৰ্ম প্ৰচাৰ কৰি আহি ৰৌতাত আহিছিলে। ৰৌতাৰ পৰা আহি গাংমত 7.5 বছৰ আছিলে। গাংমৰ পৰা আহি তেখেতে উজনি অসমলৈ নাও মেলি আমাৰ চাঙিনি সত্ৰতে চাং পাতি আছিলে। আৰু এই সত্ৰতে আজি বৰ্তমান আমাৰ বাহ পাই সমস্তই আজি থান বনাই নামঘৰ বনাই তেখেত মানে গুৰুজনাৰ ধৰ্ম আদৰ্শ পালন কৰি আছে। আৰু সেয়াকে আমি আজি সঁচাকৈ আমি গুৰু চৰিত্ৰতে আমি শুনিছিলোঁ, শ্ৰৱণ কৰিছিলোঁ, সেইখিনি আজি আমি দেখিব মানে বাস্তৱিকত দেখা পাওঁ। আমাৰ মানে ইমানেই আনন্দ, ইমানেই উপভোগ কৰিছোঁ। আৰু এইখিনি আমি জন্মে জন্মান্তৰ যাতে সদায় এনেকৈ আমি উপভোগ কৰি ৰাখিব পাৰোঁ আমি কামনা কৰি আপোনাৰ সবাৰ ওচৰত আমি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ আছে আমাৰ চাঙিনি সত্ৰৰে এজন আই বাপ, মানে আই, তেখেতে চাঙিনি সত্ৰখন সুচাৰুৰূপে চলাই আছে। তো আপোনাৰ কেনে মন্তব্য, মানে আজি ইমান ধুনীয়াকৈ চাঙিনি সত্ৰখন চলাই আছে? আমি ইমান ভাল পাইছোঁ আজিৰ দিনত, ইমান হুলাস বখত বৈষ্ণৱভাই আইসকল আহি আমাৰ সত্ৰখন ইমান হেৰি হৈছে। এতিয়া চাঙিনি সত্ৰখনটো যিহেতু সুচাৰুৰূপে চলি আছে, তো এই চাঙিনি সত্ৰত কি মানে কাৰ্য কৰা হয় মানে? চাঙিনি সত্ৰত বহুত ধৰণৰ মাংগলিক অনুষ্ঠান কৰা হয়। আমি গুৰুজনাৰ অংকৰ উৎসৱ ভাগ প্ৰত্যেক বছৰে পতা হয়। তাৰ পাছত আমি চ'ত মাহৰ প্ৰথম বৃহস্পতিবাৰে আমি বুট পায়স ৰাজহুৱাভাৱে দিয়া হয়। তাৰ বাবে আমি যিটো সেই পাকোৱা ইমানেই ইয়াতে আছিলে। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।